ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম লেসন নম্বৰ 2 উৰুকা এডভেঞ্চাৰ। ইয়াত প্ৰথমতে ওপৰত বক্সটোত কেইটামান কথা দিছে, আমি এটো প্ৰথমতে আলোচনা কৰিম। ইয়াত কৈছে দ্য ৱৰ্ড এডভেঞ্চাৰ মিন্স এন আনইউজুৱেল এণ্ড এক্সাইটিং এক্সপেৰিয়েন্স। লুক এট দ্য পিকচাৰ বিলো। হেভ ইউ এভাৰ এক্সপেৰিয়েন্সড এ নাইটলি এডভেঞ্চাৰ লাইক দিছ? Share with your classmates what kind of an adventure you had. Now read what happened to Mohan and his friend one night. এতিয়া ইয়াত কৈছে দি ৱৰ্ড এডভেঞ্চাৰ। এডভেঞ্চাৰ নামৰ সেই ৱৰ্ডটো মিন্স কি বুজায়? এডভেঞ্চাৰে এন আনইউজুৱেল এণ্ড এক্সাইটিং এক্সপেৰিয়েন্স, অৰ্থাৎ আনইউজুৱেল, যিবোৰ সাধাৰণতে নঘটে, আমি দৈনন্দিন যিবিলাক কাম নকৰোঁ তেনেকুৱা এটা আনইউজুৱেল এণ্ড এক্সাইটিং এক্সপেৰিয়েন্স। আৰু এটা এক্সাইটিং মানে য'ত উত্তেজনা থাকে, য'ত ৰোমাঞ্চ থাকে, য'ত প্ৰত্যাহ্বান থাকে, তেনেকুৱা ধৰণৰ এটা অভিজ্ঞতা, সেইটোক আমি কি বুলি কওঁ? এডভেঞ্চাৰ। অৰ্থাৎ এডভেঞ্চাৰৰ অৰ্থটো হৈছে দুঃসাহসিক, যিবিলাক কামত কি থাকে? প্ৰত্যাহ্বান থাকে। আৰু কি থাকে? যিবিলাক কামত চেলেঞ্জ থাকে, প্ৰত্যাহ্বান থাকে, য'ত ৰোমাঞ্চ থাকে, তাত সেইটোক আমি কি বুলি কওঁ? এডভেঞ্চাৰ। তেনেকুৱা ধৰণৰ এডভেঞ্চাৰ এটা জাৰ্ণিৰ কথা ইয়াত উল্লেখ কৰিছে। লুক এট দ্য পিকচাৰ বিলো, তলত এখন ছবি দিছে, সেই ছবিখন চোৱা। হেভ ইউ ইভাৰ এক্সপেৰিয়েন্স এ নাইটলি এডভেঞ্চাৰ লাইক দিছ? এই ছবিখনত দিয়াৰ দৰে তোমালোকে এক্সপেৰিয়েন্স, তোমালোকৰ অভিজ্ঞতা হৈছেনে এই নাইটলি এডভেঞ্চাৰ, এটা ৰাতি কৰা তেনেকুৱা ধৰণৰ এটা দুঃসাহসিক এটা কামৰ তোমালোকৰ অভিজ্ঞতা হৈছে নেকি? লাইক দিছ, এই ছবিখনত দেখুৱাৰ দৰে। শ্বেয়াৰ উইথ ইয়ৰ ক্লাছমেটছ, যদি হৈছে তেনেহ'লে তুমি তোমালোকৰ ক্লাছমেটৰ সৈতে শ্বেয়াৰ কৰা, কথাবিলাক পাতা। হোৱাট কাইণ্ড অফ এন এডভেঞ্চাৰ, কেনেকুৱা ধৰণৰ দুঃসাহসিক কাম তোমালোকে মানে কৰিছা। ইউ হেড, তোমালোকে কৰিছা। নাও ৰিড, আৰু এতিয়া পঢ়া। হোৱাট হেপেন টু মোহেন এণ্ড হিজ ফ্ৰেণ্ড ওৱান নাইট, এতিয়া কেনেকুৱা ধৰণৰ, এতিয়া পঢ়া। হোৱাট হেপেন, কেনেকৈ ধৰণৰ ঘটিছিলে। উইথ মোহেন এণ্ড হিজ ফ্ৰেণ্ড ওৱান নাইট, মোহেন আৰু তেওঁৰ বন্ধুবৰ্গৰ সৈতে এদিনাখন ৰাতি কি ঘটিছিলে, সেই বিষয়ে এই ষ্টৰিটোত দিছে। এতিয়া আমি মেইন ষ্টৰিটো পঢ়িম। ইয়াত কৈছে মহেন্দ্ৰ লভিংলি কল্ড মোহেন বাই হিজ ফ্ৰেণ্ডছ। ইয়াত কৈছে মহেন্দ্ৰ লভিংলি কল্ড মোহেন বাই হিজ ফ্ৰেণ্ডছ, মানে মহেন্দ্ৰক মৰমতে, লভিংলি মানে মৰমতে, কল্ড মাতে, কোনে মাতে? তেওঁৰ বন্ধুবৰ্গই কি বুলি মাতে? মোহেন। মহেন্দ্ৰক তেওঁৰ বন্ধুবৰ্গই মৰমতে কি বুলি মাতে? মোহেন বুলি মাতে। ইজ টকেটিভ, মোহেন কি আছিলে? খুব কথা কোৱা, কথকি, যিটো আমি কথকি বুলি কওঁ। ৰেষ্টলেছ, কি নাথাকে তেওঁ? ৰেষ্টলেছ মানে কি? তেওঁৰ জিৰণি নলয়, মানে তেওঁ ৰেষ্টলেছ। এণ্ড অলৱেজ চিৰফুল, আৰু সদায় কি থাকে? আনন্দ ফূৰ্তি মনেৰে থাকে। চিৰফুল মানে ফূৰ্তি মনেৰে থকা, আনন্দ মনেৰে থকা। অন দ্য ইভ অফ দি আছামিজ হাৰ্ভেষ্ট ফেষ্টিভেল, মাঘ বিহু, আমাৰ যিটো হাৰ্ভেষ্ট মানে কি? কৃষিভিত্তিক, ফেষ্টিভেল মানে উৎসৱ, আমাৰ যিটো কৃষিভিত্তিক উৎসৱ মাঘ বিহু, সেই মাঘ বিহুৰ অন দ্য ইভ মানে হৈছে বিহুৰ আগদিনা, অৰ্থাৎ উৰুকা দিনা কি হৈছিলে? যিটো অন দ্য ইভ অফ দ্য আছামিজ হাৰ্ভেষ্ট ফেষ্টিভেল, অৰ্থাৎ অসমীয়া কৃষিভিত্তিক উৎসৱ মাঘ বিহুৰ আগদিনা। দিছ ইয়েৰ, এই বছৰ, হিজ ফ্ৰেণ্ডছ, মোহেনৰ যিবিলাক বন্ধু আছিলে, সঞ্জু, নন্তু, ৰিংকু এণ্ড ৰুমন, ভিজিটেড হিম, তাৰ ওচৰলৈ আহিছিলে। কাৰ ওচৰলৈ আহিছিলে? মহেন্দ্ৰৰ ওচৰলৈ আহিছিলে। ইট ৱাজ দ্য উৰুকা নাইট, সেইদিনা কি আছিলে? উৰুকা নিশা আছিল। যেনেকৈ আমি উৰুকা নিশা আমাৰ বন্ধুবৰ্গৰ ওচৰলৈ যাওঁ, ৰাতি ভোজ ভাত খাম বুলি আমি আলোচনা কৰোঁ, হয়নে নহয়? তেনেকুৱা ধৰণৰ এই মহেন্দ্ৰৰ লগৰীয়াসকলেও কি হৈছিলে? সেই উৰুকা দিনা কি হৈছিলে? মহেন্দ্ৰৰ ওচৰলৈ আহিছিলে। দে প্ৰপ'জ ডেট, তেওঁলোকে প্ৰপ'জ কৰিছিলে, তেওঁলোকে এটা প্ৰস্তাৱ আগবঢ়াইছিলে। কি আগবঢ়াইছিলে? ডেট মহেন শুড লিড দেম ইন এন উৰুকা এডভেঞ্চাৰ, যে মহেনে তেওঁলোকক কি কৰিব লাগে? এই উৰুকা যিটো এডভেঞ্চাৰ আছে, উৰুকা ৰাতি যিটো দুঃসাহসিক তেওঁলোকে এটা কাম কৰিব, তেওঁলোকে প্লেনিং কৰি আছে, মানে সেই যিটো কাম তেওঁলোকে কৰিব, সেইটোত কি কৰিব? তেওঁলোকক কোনে নেতৃত্ব দিব লাগে? মোহেন শুড লিড মানে কি? নেতৃত্ব দিয়া। কোনে নেতৃত্ব দিব? মোহেনে। কাক নেতৃত্ব দিব? তাৰ বন্ধু সঞ্জু, নন্তু, ৰিংকু আৰু ৰুমনক। মোহেন জাম্পড আপ এক্সাইটেডলি, যেতিয়া তাৰ বন্ধুখিনিয়ে তাক ক'লে যে মোহেন, তুমি আমাক আজি ৰাতি উৰুকা দিনা ৰাতি নেতৃত্ব দিব লাগিব, সেই কথাটো শুনি কি হ'ল? মোহেনে কি হৈ গ'ল? জঁপিয়াই উঠিলে, একদম এক্সাইটেডলি মানে উত্তেজনাৰে।
জঁপিয়াই উঠিলে এণ্ড লুকড এট হিজ ফ্ৰেণ্ডছ আৰু কি হ'ল তাৰ বন্ধুখিনিলৈ চালে উইথ এন এয়াৰ অফ অথৰিটি অৰ্থাৎ অথৰিটি মানে হৈছে কৰ্তৃত্ব অৰ্থাৎ যেন তেওঁলোকে এই মহেনৰ বন্ধুবৰ্গই যেন মহেনক কি কৰিছে এটা দায়িত্ব দিছে তেওঁলোকক লিড কৰা নেতৃত্ব দিয়া যেন তেওঁ এটা লিডাৰশ্বিপৰ দায়িত্ব দিছে সেই কথাটো শুনি পেলাই মহেনে তেওঁলোকৰ ফালে এটা কৰ্তৃত্বশীল চাৱনিৰে চালে হি ৱাজ ৰেডি ফৰ এনি এডভেঞ্চাৰ মহেন কি আছিলে যিকোনো ধৰণৰ তেনেকুৱা দুঃসাহসিক কামৰ বাবে সদায় কি আছিলে প্ৰস্তুত আছিলে ৰেডি মানে কি প্ৰস্তুত হৈ থকা সঞ্জু দ্য ইল্ডেষ্ট এমং দেম সঞ্জু কি আছিলে তেওঁলোকৰ ভিতৰত ডাঙৰ আছিলে said in an excited voice তেতিয়া সি এটা এক্সাইটেড মাতেৰে ক'লে কি বুলি ক'লে we will spend the night in our ভেলাঘৰ অৰ্থাৎ we will spend মানে পাৰ কৰা আমি কি কৰিম এই যিটো ৰাতি উৰুকা দিনা ৰাতিটো আমি ক'ত পাৰ কৰিম বুলি কৈছে our ভেলাঘৰ ফিষ্টিং হাউচ ফিষ্ট মানে যিটো আমাৰ ভোজ ঘৰ আমি উৰুকা দিনা ৰাতি খানা খাবৰ কাৰণে যিটো আমি কি বনাওঁ আমি ভেলাঘৰ যে বনাওঁ সেই ভেলাঘৰত তেওঁলোকে ৰাতিটো কি কৰিম বুলি ক'লে পাৰ কৰিম বুলি কৈছিল কোনে কৈছিলে সঞ্জুৱে কৈছিল when everyone is asleep যেতিয়া সকলোবিলাক asleep মানে কি শুই থাকিব we will go and pick vegetables আমি কি কৰিম আমি যাম and pick vegetables আৰু আমি কি কৰিম পাচলিবিলাক আনিম and have another feast tomorrow আৰু সেই যিবিলাক পাচলি আমি ৰাতি লৈ আহিম সেই পাচলিবিলাকে another feast অন্য এটা ভোজ tomorrow অৰ্থাৎ অহা কাইলৈ আমি অন্য এটা ভোজ আমি খাম বুজি পাইছানে এতিয়া তোমালোকে চোৱা এই যিটো আমি উৰুকা এডভেঞ্চাৰ পাৰ্টটো পঢ়ি আছো তোমালোকে মাঘৰ বিহু উৰুকা দিনা কি কৰা সেই কথাখিনিলৈ মনত পেলোৱা তোমালোকৰ এই লেসনটো বুজিবৰ কাৰণে সহজ হ'ব এতিয়া আমি আকৌ পুনৰ নেক্সটলৈ আহিছো তাৰ পিছত কি হ'ল oh yes it is our age old custom we must honor it মহেন responded gleefully যেতিয়া সঞ্জুৱে ক'লে যে কি আমি গোটেই ৰাতিটো আমি ভেলাঘৰত পাৰ কৰিম আমি যিবিলাক পাচলি ৰাতি আমি চুৰ কৰি আনিম সেইবিলাকে আমি অহা কাইলৈ অন্য এটা ভোজ খাম সেই কথাটো শুনি পেলাই কি হ'ল মহেনে ক'লে কি বুলি যে oh yes হয় নিশ্চয় it is our age old custom এইটো আমাৰ কি age old আমাৰ বহু বছৰ পুৰণি এটা কি কাষ্টম মানে হৈছে পৰম্পৰা ৰীতি নীতি লোকাচাৰ মানে আমাৰ মাঘৰ বিহু উৰুকা দিনা যিটো ভোজ খোৱা যিটো পৰম্পৰা সেইটো বহু বছৰৰ পৰা চলি আহিছে we must honor it আমি এটো কি কৰিব লাগে সন্মান জনাব লাগে মহেন responded gleefully মহেনে সেই কথাটোত কি কৰিলে ৰেসপন্ড কৰিলে মানে তেওঁ সন্মতি প্ৰকাশ কৰিলে gleefully আনন্দৰে soon the grand uruka feast was over everyone left for their respective homes কি হ'ল soon the grand uruka feast was over যেতিয়া এই উৰুকা যিটো উৰুকা ভোজ খোৱাটো সকলোৱে সেই হ'ল সকলোৱে মানে ভেলাঘৰত বহি এই উৰুকা নিশা ভোজ ভাত খালে সেই হ'ল অভাৰ হ'ল সেই হ'ল everyone left for their respective homes সকলোবিলাক কি হ'ল left for their respective homes তেওঁলোক কলৈ গুচি গ'ল তেওঁলোকৰ ঘৰলৈ গুচি গ'ল নিজৰ ঘৰলৈ গুচি গ'ল দি মিছিভিয়াছ 5 মিছিভিয়াছ মানে হৈছে আনক আমনি দি ভাল পোৱা আনৰ অপকাৰ কৰা সেই মিছিভিয়াছ যিজন পাঁচজন আছিলে সঞ্জু ৰন্তু ৰিংকু এই মহেন এও পাঁচজন যে আছিলে তেওঁলোক কি হ'ল ষ্টেড বিহাইণ্ড হাডলিং এৰাউণ্ড দ্য বিগ ফায়াৰ তেওঁলোক ক'ত থাকিলে সেই ভেলাঘৰৰ কাষতে থাকিলে হাডলিং এৰাউণ্ড দ্য বিগ ফায়াৰ হাডলিং মানে থুপকাই থকা আমি যেনেকৈ উৰুকা দিনা জুই লগাই পেলাই আমি কি কৰোঁ সকলোবিলাক জুই চাৰিওকাষে বহি পেলাই আমি কথা পাতি থাকোঁ নাই ঠিক তেনেকৈ কি হৈছিলে মহেনহঁতেও কি হৈছিলে হাডলিং এৰাউণ্ড দ্য বিগ ফায়াৰ সেই যি ডাঙৰ জুইকুৰা জ্বলি আছিলে সেই জুইকুৰাৰ কাষত কি হৈছিলে সিহঁতে হাডলিং খুব মানে গোটেইকেইটা জুপুৰি লাগি বহি আছিলে when it was past midnight যেতিয়া কি হ'ল মাজনিশা হ'ল মহেন ৰ'জ এণ্ড কমাণ্ডেড দ্য আদাৰ্ছ তেতিয়া মহেনে কি কৰিলে যেহেতু মহেনক লিডাৰশ্বিপৰ দায়িত্ব দিয়ে থৈছে যেতিয়া মাজনিশা হ'ল সকলোবিলাক ঘৰলৈ গুচি গ'ল তেতিয়া কি হ'ল মহেন ৰ'জ এণ্ড কমাণ্ডেড মানে কি অৰ্ডাৰ দিয়া মহেনে কি কৰিলে তেওঁলোকক অৰ্ডাৰ দিলে কি বুলি টু ফ'ল' হিম ফ'ল' মানে কি অনুসৰণ কৰা তেওঁৰ পাছে যোৱা টু ফ'ল' হিম মহেনক পাছে যাবলৈ ইন দেয়াৰ নক্টাৰেল এডভেঞ্চাৰ তেওঁলোকে যিটো নক্টাৰেল মানে হৈছে যিটো নিশাচৰ ৰাতি এডভেঞ্চাৰ তেওঁলোকে ৰাতি সেই উৰুকা দিনা ৰাতি নিশাচৰ যিটো অভিযান তেওঁলোকে কৰিব দুঃসাহসিক অভিযান তেওঁলোকে কৰিব সেই অভিযানটোৰ কাৰণে মহেনে তেওঁলোকক মানে কি বুলি ক'লে
অৰ্ডাৰ দিলে যে মোৰ পাছে পাছে আহা। দে মেড ষ্ট্ৰীট ফৰ শান্তিৰামছ হাউচ। দে মেড ষ্ট্ৰীট ফৰ শান্তিৰাম হাউচ এট দ্য এণ্ড অফ দ্য লেন। কি হ'ল, তেওঁলোকে চিধা চিধি ক'লৈ গ'ল, দে মেড ষ্ট্ৰীট ফৰ শান্তিৰামছ হাউচ, তেওঁলোকে একদম চিধা ক'লৈ গুচি গ'ল, শান্তিৰামৰ ঘৰলৈ গ'ল। এট দ্য এণ্ড অফ দ্য লেন, সেই লেনটোৰ একেবাৰে শেষত কাৰ ঘৰ আছিলে, শান্তিৰামৰ ঘৰ আছিলে, আৰু শান্তিৰামৰ ঘৰলৈ সিহঁত চিধা চিধি গুচি গ'ল। শান্তিৰাম ৱাজ এ ৰিটায়াৰ্ড আৰ্মি মেন। শান্তিৰাম কি আছিলে, এজন ৰিটায়াৰ্ড অৱসৰপ্ৰাপ্ত আৰ্মি মেন, এগৰাকী কি আছিলে, ভাৰতীয় সেনাৰ বিষয়া আছিলে। এণ্ড ফাৰ্মিং ৱাজ হিজ হবি, আৰু তেওঁৰ যিটো হবি মানে কি, ভাল পোৱা, এই মানে শান্তিৰামে কি কৰি ভাল পাইছিলে, তেওঁৰ হবিটো কি আছিলে, ফাৰ্মিং, কৃষি কৰ্ম কৰা। হিজ গাৰ্ডেন ৱাজ ফুল অফ কেবেজ, তেওঁৰ যিখন বাগিচা, গাৰ্ডেন, যিখন তেওঁৰ পাচলিৰ বাগিচা আছিলে, তাত কি আছিলে, ৱাজ ফুল অফ, তেওঁ ভৰপূৰ হৈ আছিলে কিহেৰে, কেবেজ, কবি, ব্ৰেঞ্জেলছ, কেৰটছ এণ্ড আদাৰ ছিজনেবল ভেজিটেবলছ, যে কবি, বেঙেনা, গাজৰ আৰু অন্যান্য যিবিলাক ছিজনেবল, যিটো ছিজনে আমাৰ যিবিলাক মানে পাচলি খেতি কৰা হয়, সেই খেতিবিলাক কি হৈছিলে, সেই পাচলি খেতিৰে তাৰ বাগিচাখন কি হৈ আছিলে, ভৰি আছিলে। তাৰপিছত কি হ'ল, দে ৱাক কুৱাইটলি, সিহঁতে কি হ'ল, খুব শান্তভাৱে নীৰৱে মনে মনে কি হৈছিলে, সিহঁতে খোজকাঢ়ি গৈছিলে। আমি যেনেকৈ ৰাতি উৰুকাৰ দিনা ৰাতি আমি যেনেকৈ যাওঁ, হয়নে নহয়, আমি যেনেকৈ যাওঁ, ঠিক তেনেকৈ মহেনহঁতো কি হৈছিলে, খুব কুৱাইটলি শান্তভাৱে মনে মনে গৈছিলে। পজিং জাষ্ট টু পুট এছাইড দ্য বেম্বোজ অফ দ্য নঙলা, অৰ্থাৎ কি হৈছিলে, সিহঁতে জাষ্ট সেই বাঁহৰ যিখন নঙলা আছিলে, শান্তিৰামৰ ঘৰৰ আগফালে যিখন নঙলা দিয়া আছিলে, আমাৰ ঘৰত যে নঙলা দিয়া থাকে, শান্তিৰামৰ ঘৰৰ আগফালেও কি হৈছিলে, এখন নঙলা দিয়া আছিলে। এণ্ড টিপটন ইনটু শান্তিৰামছ হাউচ, তেওঁলোকে কি হৈছিলে, নঙলাডাল খুলি শান্তিৰামৰ ঘৰৰ মানে চোতালত ভৰিটো দিছিলেহেঁন। দেন মহেন ষ্টপড ছাডেনলি, তেতিয়া কি হ'ল, মহেন হঠাৎ ৰৈ গ'ল, ছাডেনলি হঠাৎ। হোৱাট উইল উই কেৰি দ্য ভেজিটেবলছ ইন, অৰ্থাৎ সিহঁতেতো পাচলি চুৰ কৰিবলৈ আহিছে, তেতিয়া সিহঁতে পাচলি চুৰ কৰিবলৈ আহিছে, তেতিয়া মহেনে মানে ৰৈ দিলে ফটককৈ, তাৰপিছত কৈছে যে হোৱাট উইল উই কেৰি দ্য ভেজিটেবলছ ইন, অৰ্থাৎ আমি সেই ভেজিটেবলছ অৰ্থাৎ শাক পাচলিবিলাক যে আমি চুৰ কৰিম, সেইবিলাক আমি কিহত লৈ যাম, প্ৰশ্ন কৰিছে। উই ডিড নট ব্ৰিং এ বেগ, আমি এটা বেগো লৈ অহা নাই। নেভাৰ মাইণ্ড, উই উইল কেৰি এজ মাছ এজ পচিবল ইন ইটছ হেণ্ড, দ্য ফ্ৰেণ্ডছ ৰিপ্লাইড, যেতিয়া মহেনে ক'লে যে আমি যে চুৰ কৰিবলৈ আহিছোঁ, আমিতো পাচলিবিলাক কিহত নিম, আমিতো বেগ এটাও লৈ অহা নাই, তেতিয়া তাৰ বন্ধুখিনিয়ে কৈছিলে কি বুলি, নেভাৰ মাইণ্ড, চিন্তা নকৰিবা, উই উইল কেৰি এজ মাছ এজ পচিবল ইন আৱাৰ হেণ্ড, অৰ্থাৎ আমি যিমান পাৰোঁ সিমানখিনি আমাৰ হাতত আমি লৈ যাম। দ্য ফ্ৰেণ্ডছ ৰিপ্লাইড, তাৰ বন্ধুবৰ্গই কৈছিল। ইট ৱাজ অল ভেৰি চাইলেণ্ট ইন দ্য কোল্ড জানুৱাৰী নাইট, কি হৈছিলে, ইট ৱাজ অল ভেৰি চাইলেণ্ট, কি আছিলে, সকলোফালে কি আছিলে, চাইলেণ্ট আছিলে, নীৰৱ আছিলে, কোনো মাত বোল নাছিলে। ইন দ্য কোল্ড জানুৱাৰী নাইট, কি আছিলে, জানুৱাৰী মাহৰ এটা খুব ঠাণ্ডাৰ দিন, অৰ্থাৎ মাঘৰ বিহু জানুৱাৰী মাহত হয়, গতিকে জানুৱাৰী মাহটো খুব ঠাণ্ডা হয়, গতিকে সেই জানুৱাৰী মাহৰে উৰুকাৰ দিনা ৰাতি কি হৈছিলে, খুব ঠাণ্ডা আছিলে, আৰু সকলোফালে নীৰৱ হৈ আছিলে। চাইলেণ্ট মানে নীৰৱ হৈ থকা। দ্য নাইট জাৰ মানে হৈছে এটা নিশাচৰ প্ৰাণী, বাদুলিৰ নিচিনা, ফেঁচাৰ নিচিনা এটা মানে নিশাচৰ প্ৰাণী, যিবিলাক মানে দিনত নুঘূৰে, দিনত সিহঁত দিনত নেদেখে, ৰাতি ঘূৰি ফুৰে, তেনেকুৱা এটা প্ৰাণী কি হৈছিলে, ৱাজ স্ক্ৰিচিং এৰিলি এট ৰেগুলাৰ ইণ্টাৰভেল। স্ক্ৰিচিং মানে হৈছে যে খুব আতংকজনকভাৱে কি হৈছিলে, এৰিলি মানে হৈছে আতংকজনকভাৱে, খুব মানে এটা ধ্বনি কৰি, এটা শব্দ কৰি পেলাই কি হৈছিলে, ঘূৰি ফুৰিছিলে। ৰেগুলাৰ ইণ্টাৰভেলছ, এটা মানে নিয়মিত এটা অন্তৰালত কি হৈছিলে, সেই ফেঁচাৰ নিচিনা সেই নিশাচৰ প্ৰাণী এটা কি হৈছিলে, ঘূৰি ফুৰিছিলে শব্দ কৰি কৰি। ইট মেড দ্য এটমছফিয়াৰ, এই যিটো পৰিৱেশ, সকলোফালে নীৰৱতা আছিলে, খুব ঠাণ্ডা আছিলে, সিহঁতে এটা দুঃসাহসিক অভিযান কৰিবলৈ আহিছে, আৰু কি হৈছে, এটা ফেঁচাৰ নিচিনা এটা নিশাচৰ চৰাই কি হৈছে, ঘূৰি ফুৰিছে এটা ভয়ংকৰ শব্দ কৰি পেলাই, গতিকে এই যিটো পৰিৱেশ আছিলে, এটমছফিয়াৰ আছিলে, যিটো পৰিৱেশ আছিলে, অল দ্য মোৰ হণ্টিং, সকলোবিলাক কি আছিলে, বেছি ভয় লগা আছিলে। দে ৱেৰ অল ভেৰি ফ্ৰাইটেন,
ফ্ৰাইটেন মানে ভয় লগা, সিহঁতৰ সকলোবিলাক কি আছিলে, ভয় লাগিছিলে সিহঁতৰ। বাট পুট অন ব্ৰেভ ফেচেছ, কি হৈছিলে, বাট পুট অন ব্ৰেভ ফেচেছ, অৰ্থাৎ কিন্তু সিহঁতৰ যদিও ভয় লাগিছিলে কিন্তু সিহঁতৰ মুখত কি আছিলে, সাহসৰ চিনটো ফুটি উঠিছিলে। ব্ৰেভ মানে সাহস। মহেন হু হেড ৱাকড এহেড অফ দ্য আদাৰ্ছ, মহেনে কি হৈছিলে, লিডাৰ আছিলে তেওঁ, সেইকাৰণে কি কৈছে, হু হেড ৱাকড এহেড অফ দ্য আদাৰ্ছ, মহেন কি হৈছিলে, তেওঁলোক গোটেইকেইজনতকৈ আগত আছিলে। নটিছড এ ব্লেক হিপ, তেতিয়া সকলোতকৈ আগত যিহেতু সি আছিলে গতিকে সি দেখিলে কি, এটা ব্লেক হিপ, এটা ক'লা ডোম দেখিলে। ইন দ্য মিডল অফ দ্য ৰ'জ অফ ভেজিটেবলছ, যে এই যিবিলাক শাক পাচলিৰ যিবিলাক আছিলে, লাইন আছিলে, সেইবিলাকৰ মাজত কি হৈছিলে, মহেনে এটা ব্লেক হিপ, এটা ক'লা ডোম দেখিবলৈ পাইছিলে। ব্লেক হিপ মানে হৈছে ক'লা ডোম। হি থট, যেতিয়া সি ক'লা ডোমটো দেখিলে তেতিয়া মহেনে ভাবিছিল, ইট ৱাজ এ হাৰ্মলেছ পাইল অফ গাৰ্বেজ, অৰ্থাৎ এইটো কি, এটা হাৰ্মলেছ মানে ক্ষতি নকৰা, আমাক ক্ষতি কৰিব নোৱাৰা, ক্ষতি নকৰা এটা পাইল অফ গাৰ্বেজ, পাইল মানে ডোম, গাৰ্বেজ মানে হৈছে জাবৰ। মহেনে যেতিয়া দেখিলে তেতিয়া হৈছে এইটো আমাক ক্ষতি কৰিব নোৱাৰা এটা জাবৰৰ ডোম। বাট এজ দ্য বয়জ stretched their hands to pick the vegetables, কিন্তু যেতিয়া ল'ৰাবিলাকে stretched, হাতটো আগবঢ়াই দিছিলে, টু পিক দ্য ভেজিটেবলছ, যেতিয়া পাচলি উঘালিবৰ কাৰণে, পাচলি বুটলিবৰ কাৰণে যেতিয়া হাতটো মেলি দিছিলে, পাচলিত ধৰিছিলে, দ্য ব্লেক হিপ ছাডেনলি জাৰ্কড আপ, এই যিটো ব্লেক হিপ আছিলে, যিটো ক'লা ডোম আছিলে, সেইটো কি হৈছিলে, ছাডেনলি হঠাৎ জাৰ্কড আপ, জঁপিয়াই উঠিছিল। টু দেয়াৰ আটাৰ হৰৰ, ইট ডাছ টুৱাৰ্ডছ দেম এট এ গ্ৰেট স্পীড, যেতিয়া সিহঁতে ভয় খাইছিলে, হঠাৎ ভয় খাইছিলে, আৰু ভয় খোৱাৰ কাৰণে কি হৈছিলে, ইট ডাছ টুৱাৰ্ডছ দেম, ডাছ মানে তীব্ৰ বেগেৰে দৌৰি গৈছিলে, টুৱাৰ্ডছ দেম সিহঁতৰ ফালে, এট গ্ৰেট স্পীড এটা তীব্ৰ স্পীডত, এটা তীব্ৰ গতিত এই যিটো ব্লেক হিপ আছিলে, ক'লা ডমটো সিহঁতৰ ফালে খেদি গৈছিল। ইট ৱাজ নান আদাৰ দেন শান্তিৰাম, এইটো কোন আছিলে, শান্তিৰাম আছিলে। হু হেড বিন চিটিং লাইক এ ব্লেক হিপ, যোনে নেকি কি কৰিছিলে, ব্লেক হিপৰ নিচিনাকৈ কি হৈছিলে, বহি আছিলে। ৰেপড ইন এ ব্লেক ব্লেংকেট, কি কৈছিলে, ৰেপ মানে মেৰিয়াই আছিলে, ইন এ ব্লেক ব্লেংকেট, এখন ক'লা ব্লেংকেট কি হৈছিলে, তেওঁ মেৰিয়াই আছিলে। ৱেইটিং ফৰ ছাছ উৰুকা এডভেঞ্চাৰ, আৰু মেৰিয়াই পেলাই সি গম পাইছিলে যে আজি উৰুকা নিশা মোৰ বাৰীখনলৈ, মোৰ গাৰ্ডেনখনলৈ নিশ্চয় কোনোবা আহিব, সেইকাৰণে কি কৰিছিলে, শান্তিৰামে তাৰ গাত এখন ক'লা কম্বল বেৰিয়াই পেলাই সি ৰৈ আছিলে, তেনেকুৱা ধৰণৰ এডভেঞ্চাৰ কৰিবলৈ অহা সেই ব্যক্তিসকলৰ কাৰণে কি হৈছিলে, শান্তিৰাম তাৰ সেই গাৰ্ডেনখনৰ, সেই বাগিচাখনৰ মাজত বহি পেলাই অপেক্ষা কৰি আছিলে। অ' মাই গড, অ' মাই গুড লৰ্ড, ইটছ এ ঘোষ্ট, তেতিয়া সিহঁতে চিঞৰিছে, ভগৱান ভগৱান, এইটো কি এটা ভূত। ৰাণ ৰাণ, যে দৌৰা দৌৰা, লগৰবিলাকক চিঞৰিছে, দৌৰ দৌৰ দৌৰ, এইটো এটা ভূত। মহেন স্ক্ৰীম, মহেনে চিঞৰিছিল। দে অল ডাষ্ট পাছ দ্য অপেন নঙলা, সিহঁতে কি কৰিছিলে, দে অল ডাষ্ট, সিহঁত দৌৰিছিলে, পাষ্ট মানে সেই যিটো পাষ্ট মানে খুলি থৈ অহা, দ্য অপেন নঙলা, এৰি থৈ অহা সিহঁতে যিখন নঙলা খুলি আহিছিলে, পাৰ হৈ অহা যিখন নঙলা আছিলে, সেই নঙলাখনৰ ফালে সিহঁত দৌৰিছিলে। এণ্ড দেন টু দ্য ৰোড, আৰু নঙলা পাৰ হৈ সিহঁত ৰাস্তাৰ ফালে দৌৰিছিলে। দ্য বয়জ ৰেন ফ্ৰেণ্টিকেলি লাইক এণ্টিলোপছ এণ্ড মেড গুড দেয়াৰ এস্কেপ, সেই ল'ৰাবিলাকে মহেনৰ লগত যিখিনি তাৰ বন্ধু বান্ধৱ আছিলে হয়নে, সেই বন্ধু বান্ধৱবিলাকে যিহেতু সিহঁতৰ ফালে খেদি আহিছে, সিহঁতে ভূত বুলি ভাবিছে, গতিকে সিহঁতে একদম পূৰা স্পীডত দৌৰিছে। ৰেন ফ্ৰেণ্টিকেলি, সিহঁত উন্মাদনাৰে, কাৰো ফালে চোৱা নাই, আত্মহাৰা হৈ, ফ্ৰেণ্টিকেলি মানে হৈছে উন্মাদনাৰে, আত্মহাৰা হৈ, একদম ব্যাকুল হৈ, কোনো চোৱা নাই আৰু দৌৰিছে মুঠতে। লাইক এণ্টিলোপছ, যেনেকৈ কৃষ্ণসাৰ মৃগবিলাকে কিবাই ধৰিবলৈ আহিলে একো নোচোৱাকৈ দৌৰে, তেনেকৈ সিহঁতে দৌৰিছিলে। এণ্ড মেড গুড দেয়াৰ এস্কেপ, সিহঁতে নিজকে বচাবৰ কাৰণে, এস্কেপ কৰিবৰ কাৰণে, বচাবৰ কাৰণে সিহঁতে দৌৰিছিলে। চুন দে ৱেৰ আউট অফ দ্য ৰিচ অফ দ্য আৰ্মি মেন, সোনকালে সিহঁত কি হ'ল, দে ৱেৰ আউট অফ দ্য ৰিচ অফ দ্য আৰ্মি মেন, সেই আৰ্মি মেনজন অৰ্থাৎ আৰ্মি মেনজন আছিলে কোন, শান্তিৰামৰ পৰা তেওঁলোক বাচিবৰ কাৰণে সক্ষম হৈছিল। ফাইনেলি, আৰু অৱশেষত কি হ'ল, ৰিগেইনিং হিজ ব্ৰেথ, সিহঁতে তেওঁলোকৰ পুনৰ উশাহটো ঘূৰাই পেলাই কি হ'ল, মহেন এক্সক্লেইম, তেতিয়া মহেনে কৈছিল, থেংক গড, যে কৃষ্ণ ভগৱান, উই আৰ অল এলাইভ, আমি সকলোবিলাক জীয়াই আছোঁ। বাট
কেন উই নট থিংক অফ আদাৰ টাইপছ অফ এডভেঞ্চাৰ, যে আমি যে এই লোকৰ ঘৰত যে চুৰ কৰিবলৈ যিটো এডভেঞ্চাৰ কৰিলোঁ, আমি তাতকৈ বেলেগ ধৰণৰ কিবা এটা দুঃসাহসিক কাম আমি কৰিব নোৱাৰোঁনে? কোনে প্ৰশ্ন কৰিছে? সেইটো মহেনে প্ৰশ্ন কৰিছে, যে আমি লোকৰ ঘৰত যে ৰাতি চুৰ কৰিবলৈ গৈছোঁ, সেই তাতকৈ আমি বেলেগ ধৰণৰ এডভেঞ্চাৰ আমি কৰিব নোৱাৰোঁনে? গতিকে আজি উৰুকা এডভেঞ্চাৰ লেচনটো ইমানতে শেষ হৈছে। আশা কৰিছোঁ সকলোৱে লেচনটো বুজি পাইছা। থেংক ইউ।